আৰে ইয়াৰ কি কৰিম, পঢ়াত মন বহা নাই, বাৰে বাৰে ধ্যান মোবাইলৰ ফালে গুচি যায়। মটিভেশ্যনেল ভিডিঅ'ৰ গুৰুত্ব 5 মিনিটকৈ বেছি নাথাকেই আজিকালি। বন্ধু, 15 বছৰৰ পৰা 25 বছৰ বয়সটো এনেকুৱা এটা সময় হয় যিটোত আপোনাৰ জীৱনটো ধ্বংস হ'ব পাৰে, নহ'লে আপোনাৰ জীৱনটো ভাল ৰাস্তাৰ ফালে গতি কৰিব পাৰে। বন্ধু, আজি তুমি নিজকে এটা প্ৰশ্ন কৰা, মই জীৱনত কি কৰিম, কেনেকৈ চলিম? কেতিয়ালৈকে মা দেউতাই দিয়া পইচাত চলি থাকিবা? এটা কথা সদায় মনত ৰাখিবা, ৰজা বনিবলৈ হ'লে ভিখাৰীৰ দৰে মেহনত কৰিব লাগিব আৰু সূৰ্যৰ নিচিনা জিলিকিবলৈ হ'লে সূৰ্যৰ দৰে গৰম হ'ব লাগিব। আপোনালোকে পঢ়িবলৈ মন বনায়, কালি পঢ়িম, পৰহি পঢ়িম, 1 তাৰিখৰ পৰা পঢ়িম, একেবাৰে সোমবাৰৰ পৰা পঢ়িম, কেতিয়ালৈকে কালি কালি কৰি থাকিবা? এদিন সেইটো দিনো আহিব যেতিয়া তুমি কালি মৃত্যুৰ সন্মুখত থাকিবা, তেতিয়াও ক'বা নেকি কালি মৰিম বুলি? মাত্ৰ এবাৰ তেওঁলোকৰ ফালেও চাই ল'বা যি তোমাক লৈ বহুত ডাঙৰ ডাঙৰ সপোন দেখি আছে। বন্ধু, মই কথা পাতি আছোঁ তোমালোকৰ মা দেউতাৰ কথা। ইমান যে সপোন দেখি আছে তোমাক লৈ, যি মা দেউতাই তোমাক মানুহ বনাবলৈ কি নকৰাকৈ আছে, আৰু তুমি তেওঁলোকৰ কাৰণে 5 মিনিট পঢ়িবও নোৱাৰা। আজিয়ে ভাবি লোৱা তুমি জীৱনত কি কৰিবা, কি বনিবা, নহ'লে জীৱনটোৱে ভাবিয়ে আছে যে তোমাক কি কৰিব, তোমাক কি বনাব। নিজৰ মোবাইলৰ পৰা সেই সকলোবোৰ বস্তু আঁতৰাই দিয়া যি তোমাৰ লক্ষ্যৰ লগত কোনো ধৰণৰ কানেকশ্যন নাই। তুমি পঢ়াত অলপ বেয়া, কোনো কথা নাই, মই কৈছোঁ তুমি এবাৰ চেষ্টাটো কৰা। কিছুমান ল'ৰা ছোৱালীয়ে কয় পঢ়িব বিচাৰোঁ কিন্তু পঢ়াত মন নবহে, মই কৈছোঁ এবাৰ চেষ্টাটো কৰা। যদি তুমি 2 মিনিটো পঢ়িব পাৰিলা, তোমাৰ ভিতৰত সেইটো ফিলিংছ আহিব যিটোৱে তোমাক আহিবলগীয়া 2 ঘণ্টা পঢ়িবলৈ মজবুৰ কৰি দিব। তুমি অকণমান চেষ্টাটো কৰা। এটা কথা মনত ৰাখিবা, মেহনত কেতিয়াও বেকাৰ নাযায়, চেষ্টাৰ ফল তুমি পাবাই। অসফলতা এটা চুনতি হয়, ইয়াক গ্ৰহণ কৰা। ক'ত কমি থাকি গ'ল চোৱা আৰু ঠিক কৰা। যেতিয়ালৈকে সফল নোহোৱা, মায়ামোহ এৰি দিয়া, সংঘৰ্ষ চোতালৰ পৰা নপলাবা তুমি। একো নকৰাকৈ জয় জয়কাৰ নহয়, চেষ্টা কৰাসকলৰ কেতিয়াও হাৰ নহয়।